স্পট নিউজ অফ আসাম। নমস্কাৰ, স্বাগতম জনাইছোঁ স্পট নিউজ অফ আসামৰ ষ্টুডিঅ'লৈ। নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা চলি থকাৰ সময়তে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী সমদল উলিয়াই আজি নলবাৰীৰ আকাশ বতাহ কঁপাই তোলে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। চাওক, আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰী জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহি আছোঁ। আৰু সেই সময়তে আজি আমি এই শিল্পী আমি দাপন কৰিলোঁ, কাৰণ নলবাৰীৰ ঐতিহাসিক গৰ্ডন স্কুল খেলপথাৰত বিজেপি ৰাজ্যিক কমিটিৰ কাৰ্যনিৰ্বাহী সভা চলি আছে। আৰু আমি খুব আশাবাদী, অসমৰ প্ৰতিগৰাকী জনসাধাৰণে অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ মুখলৈ চাই আছে, কাৰণ সেইগৰাকী মহান ব্যক্তিক অসমৰ জনসাধাৰণে জাতীয় নায়ক আখ্যা দিছিল। জাতি মাটি ভাটিৰ কথা কৈ পৰিৱৰ্তনৰ শ্লোগান দি মুখ্যমন্ত্ৰীৰ আসন দখল কৰিছিল। আৰু তাৰ পাছত নৰেন্দ্ৰ মোদীৰ বহতীয়া স্বৰূপ হৈ আজি অসমত যি নাগৰিকত্ব সংশোধনী বিধেয়ক আনি হিন্দু বাংলাদেশীৰ বজা জাপি দিব বিচাৰিছে, তাত আমি সদৌ অসম ছাত্ৰ সন্থাই যুক্তিৰে আমি প্ৰতিবাদ কৰিছোঁ। আৰু আজিৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, লগতে বিজেপিৰ মন্ত্ৰী সভাত, যে আজি ঐতিহাসিক গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত এটা সিদ্ধান্ত লওক, যি সিদ্ধান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিল, বিৰোধিতা কৰিছিল। আৰু অসমৰ মুখ্যমন্ত্ৰী মুখলৈ অসমৰ জনসাধাৰণে চাই আছে, আৰু তেখেতে স্পষ্টভাৱে ক'ব লাগে আৰু এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ তেখেতে কৰিব লাগে। আৰু আজিৰ এই কাৰ্যনিৰ্বাহী সভাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰস্তাৱ ল'ব লাগে। আৰু যদিহে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ যদি পক্ষত অসম চৰকাৰ বা মুখ্যমন্ত্ৰী জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকে, তেতিয়া আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই বৃহত্তৰ ৰাইজৰ লগত লগ হৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। এফালে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু আনফালে আছুৰ এনেধৰণৰ প্ৰতিবাদ। চাওক, নলবাৰীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সভা হৈছে, তাত আমাৰ ক'ব লগা নাই। আমি এটা কথাই বিচাৰোঁ, অসমৰ প্ৰতিগৰাকী জনসাধাৰণে জাতীয় নায়ক আখ্যা দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, য'ত জাতি মাটি ভাটিৰ কথা কৈ ভেটিৰ কথা কৈ ৰাজকীয় আসনত বহা প্ৰতিগৰাকী অসমৰ খিলঞ্জীয়া ৰাইজে আজি তেখেতসকলৰ মুখলৈ চাই আছে। আৰু কাৰ্যনিৰ্বাহী সভাত সিদ্ধান্ত হ'ব লাগে। আমি আমাৰ কথাৰে আমি বুজাব বিচাৰিছোঁ, যুক্তিৰে বুজাব বিচাৰিছোঁ ৰজাঘৰীয়াক, যে আপোনালোকে গণতান্ত্ৰিক আন্দোলনক সন্মান দিয়ক আৰু আপোনালোকে কাৰ্যনিৰ্বাহী সভাত সিদ্ধান্ত লওক, কাৰণ অসমৰ জনসাধাৰণে আপোনালোকৰ মুখলৈ চাই আছে। কাৰণ পৰিৱৰ্তনৰ আশাত আপোনালোকক খিলঞ্জীয়া ৰাইজে ভোট দিছিল, কিন্তু কোনো হিন্দু বাংলাদেশে ভোট দিয়া নাছিল। কাৰণ স্পষ্ট কথা, অসম খিলঞ্জীয়াৰ হয়, বাংলাদেশীৰ চৰণীয়া পথাৰ কিন্তু অসম আমি হ'ব নিদিওঁ। প্ৰয়োজন সপক্ষে আমি জংগী আন্দোলন কৰিবলৈ আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা কিন্তু প্ৰস্তুত। তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল পৰিৱেশ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে অশান্ত হৈ থকাৰ সময়ত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা নলবাৰী জিলাৰ ঐতিহাসিক গৰ্ডন খেলপথাৰত হৈ আছে। আৰু তেনেকুৱা এক পৰিৱেশত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে সেই বিধেয়কখনৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ। আৰু এটা কাৰণতে আমি এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰোঁ, যে ঐতিহাসিক অসম আন্দোলনৰ যি পৰিণতি, সেই পৰিণতি স্বৰূপে অসম চুক্তি ৰূপায়ণ হৈছিল। আৰু অসম চুক্তি ৰূপায়ণৰ পিছত পৰৱৰ্তী সময়ত অসমৰ যিখিনি বিদেশী সমস্যা, এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ৰজাঘৰে অসমৰ ৰজাঘৰ
বা ৰাজপথত উঠিছে, কিন্তু অসমৰ যিবিলাক জ্বলন্ত সমস্যা বা অসম চুক্তিৰ যি প্ৰতিটো দফা, এই প্ৰতিটো দফা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত অসম চৰকাৰ ব্যৰ্থ হৈছে। আমাৰ ছাত্ৰ সন্থাৰ এটাই স্পষ্ট মত যে 1971 চনৰ পিছত হোৱা অসমত সেয়া হিন্দুৱেই হওক মুছলিমেই হওক অসম এৰি যাব লাগিব, আৰু তাৰ আগত যিখিনি আহিছে এইখিনি আমাৰ অসমে বুজা লৈছে। তাৰ পৰৱৰ্তী সময়ত অহাখিনি অসম এৰি যাব লাগিব, এটাই স্পষ্ট কথা আমাৰ। আৰু সেই অবৈধ বাংলাদেশীখিনিক লৈ অসমৰ এতিয়া বিভিন্ন ৰাজনৈতিক প্ৰেক্ষাপটত যি সাম্প্ৰদায়িক ৰাজনীতিৰ চৰ্চা চলিছে, বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, সাম্প্ৰদায়িক যি বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে, এই বিভেদ অসমৰ ৰাইজে, অসমৰ বিভিন্ন জাতি ধৰ্ম ভাষা বৰ্ণৰ মানুহে কেতিয়াও এই বিভেদক আশ্ৰয় নিদিয়ে, আৰু অসমত বিশেষকৈ তেনেকুৱা পৰিৱেশ কেতিয়াও সম্ভৱ নহয়। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক আৰু এটা কথা সকীয়াই দিব পাৰোঁ যে যদি বিহাৰৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰিব পাৰে, প্ৰধানমন্ত্ৰীলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিব পাৰে, অসমৰ জাতীয় নায়ক বুলি বিবেচনা কৰা অসমৰ জনসাধাৰণে হিলদল ভাঙি ওলাই আহি ভোট দি অসমৰ মুখ্যমন্ত্ৰী বনোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও পোনছাতে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনক বিৰুদ্ধে তেখেতে গৰজি উঠিব লাগিছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়ত তেখেত আজি মুকবধিৰ হৈছে। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত আজি অসমৰ ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি তেখেতে নিজে এগৰাকী মুকবধিৰ নায়কলৈ ৰূপান্তৰিত হৈছে। আৰু আজিৰ এই অশান্ত পৰিৱেশত অসমৰ ৰাইজে কিন্তু তেখেতক কেতিয়াও জাতীয় নায়ক বুলি ক'ব নিবিচাৰে। তথাপি অসমৰ ৰাইজে কিন্তু এতিয়াও তেখেতৰ ওপৰত থকা আশা ভৰসা কেতিয়াও তেখেতসকলে মান কৰা নাই। হেতুকে অসমৰ যিটো পৰিৱেশ, এই অশান্ত পৰিৱেশটো এটা চূড়ান্ত ৰূপ পোৱা নাই। আমি ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে তেখেতৰ যি মনোভাৱ, এই মনোভাৱৰ পৰিৱৰ্তন কৰি অতি কম সময়ৰ ভিতৰত তেখেতে অসমৰ ৰাইজক স্পষ্টকৈ কওক, অসমৰ ৰাইজক স্পষ্টকৈ দেখুৱাই দিয়ক যে সঁচা অৰ্থত তেখেতে প্ৰকৃতাৰ্থত অসমীয়া ৰাইজৰ তেখেত জাতীয় নেতা, আৰু তেখেতে যে অসমীয়া জাতিৰ হৈ কাম কৰে, অসমীয়া জাতি মাটি আৰু ভেটিৰ হৈ যে কাম কৰে, তাৰ জ্বলন্ত প্ৰমাণ এই এক অগ্নিগৰ্ভ পৰিৱেশত তেখেতে অসমীয়া ৰাইজক ৰাজপথলৈ ওলাই আহি দেখুৱাই দিয়ক। ये आइन, ये कानून यहाँ असम में मत लागू होने दीजिए, बस यही हमारा मांग है उनसे। এতিয়া ষ্টুডিঅ'ৰ পৰা ৰাহুল পালৰ সৈতে মই কুলদীপ গৌতম শৰ্মাই বিদায় লৈছোঁ। চাই থাকক স্পট নিউজ অফ আছাম। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পাইছে তেন্তে আমাৰ ভিডিঅ'বোৰক লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।